Hello everyone. পুনৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে আমাৰ ভোগালী বিহু মানে মাঘ বিহুৰ প্ৰথমটো দিন মানে উৰুকাৰ দিনাখন জানে পুৰা অসমৰ চাৰিও পিনে পুৰা উলহ মালহ এটা পৰিস্থিতি সকলো পিনে বজাৰত পুৰা একদম গৈয়ে ভাল লাগে তো সেই ভিডিঅ'টোত আৰম্ভ কৰিবলৈ লৈছো মানে দেখাবলৈ চেষ্টা কৰিছো তাবলেছে গম পাইছে চাগে আজি কিহৰ ওপৰত হ'বলৈ গৈ আছে ভিডিঅ'টো আজি হৈছে উৰুকাৰ বজাৰ নলবাৰীত উৰুকাৰ বজাৰটো কেনেকুৱা হয় আৰু ক'ত গ'লো কি কৰিলো উৰুকাৰ বজাৰত কি বজাৰ কৰিলো সেই বিষয়ে ভিডিঅ'টো লৈ আহিছো হেখলৈকে চাব এনজয় কৰিব আৰু সকলোকে প্ৰথমতে কৈ লৈছো যে মোৰ ফালৰ পৰা আপোনাক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ভোগালী যি উৰুকাত সকলোৱে এনজয় কৰক পুৰা এনজয় কৰক বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো তো আমি আমাৰ যিখন নলবাৰী সোমোৱা গেট গণেশ মন্দিৰৰ ফালৰ পৰা সেই গণেশ মন্দিৰৰ ফালৰ পৰা আমি নলবাৰী টাউনত সোমাই গ'লো আমি নলবাৰী টাউনলৈ গৈ আছো আৰু আজি যেহেতু সেই উৰুকাৰ বজাৰ বুলিয়ে ফুৰিবলৈ আহিছো বেলেগ কাম একো নাই বজাৰ ফুৰিবলৈ আহিছো বজাৰ কৰিবলৈ অহা নাই বজাৰ চাবলৈ আহিছো বজাৰ দেখুৱাবলৈ আহিছো আপোনালোকক তো ভিডিঅ'টো সকলোকে চাই থাকিব ধুনীয়াকৈ তো আহি আমাৰ নলবাৰী যিখন পুৰণি হেতু প্ৰজ্ঞা হেতু আমাৰ হৰি মন্দিৰৰ সন্মুখে যিখন বনাইছে প্ৰায় এখন হয়তো আমি গৈ আছো এখন হৈছে প্ৰজ্ঞা হেতু আমাৰ নলবাৰীৰ একমাত্ৰ টাউনত থকা উৰণীয়া হেতুখন অভাৰব্ৰিজ তো গৈ আছো এখন ধুনীয়াকৈ বনাইছে পুৰা ডিসিপ্লিন নলবাৰীখন অলপ মডাৰ্ণ লগা হৈছে আগতকৈ ধুনীয়া লগা হৈছে এইবিলাক অলপ ইমপ্ৰুভমেন্ট হৈছে আগতকৈ আপোনালোকে যদি নলবাৰীত অহা নাই টাউনত আহিব ভাল লাগে বাৰু নলবাৰী টাউনখন আজিকালি আগতে বেছি বস্তু নাছিল এতিয়া প্ৰায় ইমপ্ৰুভমেন্ট হৈ আছে মানে ডেভেলপিং ডিস্ট্ৰিক্ট বুলি ক'ব পাৰি নলবাৰী টাউনখন তো নলবাৰী টাউনখন আজি আপোনালোক বজাৰবিলাক কেনেকুৱা বা কি আছে এইবিলাক অলপ আৰু এইটো হৈছে আমাৰ নলবাৰীৰ বিখ্যাত মন্দিৰ সেইটো হৈছে হৰি মন্দিৰ শ্ৰী হৰি মন্দিৰ প্ৰাংগণ এইটো য'ত আমাৰ একদম বিখ্যাত ৰাসখন আপোনালোকে গমে পায় নলবাৰী ৰাসখন ইয়াতে অনুষ্ঠিত হয় কিছুদিন আগত মানে নৱেম্বৰত হৈ গ'ল ইয়াত ৰাস মহোৎসৱ তো গম পায় আৰু এইখন হৈছে আমাৰ নলবাৰীৰে এখন মহাবিদ্যালয় সেইখন আগেদি আহি এইখন আমাৰ বজাৰ এইখন হৈছে নলবাৰী টাউনতে থকা বজাৰখন বহুত ডাঙৰ বজাৰ হয় দেখিবলৈ পাইছে যিহেতু আজি উৰুকা পুৰা মানুহৰ ভিৰ আমিও ইয়াত জামত ফচি গৈছো যেহেতু বাইক লৈ আহিছো তো জামত ফচি গৈছো তো ভিতৰলৈ সোমাই আছো বজাৰখন দেখুৱাম বজাৰত কি আছে সেইবিলাক চাম কিন্তু বহুত টাইম লাগিল আমাৰ গাড়ী নাযায় পুৰা ভিৰ আগত বজাৰখন আছে ন সেইকাৰণে বহুত ভিৰ হৈছে তো তথাপিও লাহে গৈ আছো আৰু চাওঁচোন কি দেখিবলৈ পাওঁ আৰু আহি এইখন বজাৰ আমি সোমালো ইয়াত কেৱল মিঠাই আৰু দৈ মাখন এইবিলাক বিভিন্ন ধৰণৰ বস্তু জুলীয়া মিঠে বুলি আমি কওঁ নলবাৰী ভাষাত আমি যদি নলবাৰী ভাষাত কওঁ যে গল্লা আৰু বাহৰ চুঙা দৈ এইবিলাক পুৰা এইখন বজাৰত পুৰা ভৰ্তি হৈ আছে আৰু পুৰা একদম ফল মূল যেটো কালি নামঘৰত ঠগি দিয়া হয় তো পুৰা ফল মূলো উলিয়াইছে বহুতে আৰু আমি গাড়ীখন থোৱা জায়গা বিচাৰি আছো গাড়ীখন থৈ ফেলে ভিতৰলৈ সোমাম বজাৰৰ তো বজাৰখন ভিতৰত সোমাম তো গাড়ীখন থৈ লওঁ ৰ'ব তাৰপিছত আৰু আমি গাড়ীখন থৈ ললো এটা ঠাইত বিচাৰি পালো যেটো বহুত ভিৰ নাপায় জায়গা এতিয়া ভিতৰলৈ সোমাই আহিলো এখন হৈছে মাছৰ বজাৰ তো মাছৰ বজাৰখন কেৱল মাছ ইমান মাছ বাপৰে বাপ বহুত ডাঙৰ মাছ ওজনবিলাক সুধু ৰ'ব এটা মাছৰ বোলে 22 কেজি আছে এটা বোলে 20 কেজি আছে তো বেছি ডাঙৰ মাছ নহয় চাৰিটা সেইকেইটা ডাঙৰ আছে দেখিবলৈ পাইছেনে আৰু বাকি কি মাছ দেখিবলৈ পাইছে বাপৰে বাপ মাছ মোৰ টেনচন হৈছে টেনচন মানে কি অলপ কুৱেশ্যন আছে মাথাত যে এতিয়াতো প্ৰায় 1-2মান বাজিলে তো বেছি ৰাতি হ'ব বেছি টাইম নাই ইমান মাছ আজি বেচা যাব না নেগলে বা কি ৰাখিব চাগে হাসি থব মানে বৰফত থৈ দিব কিন্তু বহুত মাছ আনিছে তো এইখিনি নহয় ভিতৰত আৰু ডাঙৰ বজাৰ আছে ভিতৰলৈ সোমাই নাই মাছৰ বজাৰ ভিতৰত বহুত ডাঙৰ বজাৰ আছে এখন সেইফালে গৈ আছো কিন্তু ইয়াত দাম যেখিনি সুধি আছো কাৰণ আমাৰ ঘৰৰ আখৰি এজনে লৈ আছে মই বজাৰ কৰিবলৈ অহা নাই কাৰণ মোৰ ঘৰত যেটো মই সৰু তো মই বেছি এইবিলাক পেছান নাই ঘৰত আছে ডাঙৰ দাদা দেউতা সকলে আছে তেখেতসকলে কৰে মই এইবিলাক একো পেছান নাই মই কৰিব নাজানো বা কৰিব পৰা নাই তো ভিতৰলৈ সোমাই যাম বজাৰখনৰ ভিতৰত কি আছে দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে মাছৰ বজাৰ দেখিবলৈ পাইছে কিমান মাছ বাপৰে বাপ চাওকচোন অলপ মাছখিনি এইবিলাক মাছ এইবিলাক আৰি সিলভাৰ এই বগাটো সিলভাৰ কোনে মাছ চিনি পায় অলপ কমেণ্টত জনাব আৰু এইবিলাক মাছ অনলি মাছ আৰু এনেকৈ আহি এইখন ভিতৰলৈ সোমাই আহিছো এইখন হৈছে আমাৰ নলবাৰীৰ সকলোতকৈ ডাঙৰ বজাৰ টাউনৰ বজাৰ তো টাউনৰ বজাৰখন এইখনে আমি নলবাৰী টাউনৰ বজাৰখনকে প্ৰথম আহিছো যেহেতু এইখনে আমাৰ ডাঙৰ বজাৰ তো এইখনৰ পৰা আমি অলপ চাই লওঁ কি আছে এইবিলাক আছে পঠা ছাগলী মাংস পুৰা এইটো লাইন গোটেই লাইনটো ছাগলীৰ মাংসবিলাক আমি চাই আছো মোৰ লগৰজনে বোলে ছাগলীৰ খাচী মাংস তেল ল'ব লৈ আছে তো আমি অলপ চাই আছো দেখিবলৈ পাইছে আজি চাগে কিমান ছাগলী কিমান মুৰ্গী হাঁহ
মাছ কিমান আজি মানে মৃত্যু হ'ব, কিমান মানুহে খাব আজি, গোটেই অসমখন এটি পূৰা মাংসই খাব আজি, গাহৰি এই সকলোবিলাক মাংসই খোৱা যায়, যিহেতু আজি ভোগালী বিহু পূৰা ভোগ কৰে মানুহে, পূৰা খায়। তো আমি নলবাৰী টাউনৰ বজাৰখনৰ পৰা ওলাই আহিলোঁ, এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰত এইখন পূৰা ফল মূলৰ পূৰা বজাৰ নলবাৰী টাউনতে। আৰু তাৰপিছত আমি যাম এতিয়া গোপাল বজাৰলৈ। গোপাল বজাৰতো শুনিছোঁ বহুত ডাঙৰ এখন বজাৰ বহিছে, তো সেইখনলৈ চাব যাম, তাতনো কি কি আছে সকলোবোৰ চাম। আৰু এয়া হৈছে আমাৰ নলবাৰীত নাট্য মন্দিৰ। নাট্য মন্দিৰতে আমাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক হৈ থাকে। আৰু নাট্য মন্দিৰ পাৰ হৈ আমি এতিয়া সেইফালে গৈ আছোঁ, গোপাল বজাৰ বুলি কয়, গোপাল বজাৰত যাম। আৰু গোপাল বজাৰতে আমাৰ ইফালে গৈ আছোঁ, গৰ্ডনৰ কাষতে আমাৰ গোপাল বজাৰখন। আৰু গৰ্ডনখন আপোনালোকে গম পাই চাগে, এখন ব্ৰিটিছৰ দিনৰে এখন বহুত পুৰণি স্কুল হয়, স্কুল মানে হায়াৰ ছেকেণ্ডাৰী স্কুল। তো সেইখনৰ কাষেৰে আমি পাৰ হৈ গ'লে আমি পাই যাওঁ গোপাল বজাৰ। গোপাল বজাৰত তিনিকুণীয়া এটা সেই আছে, পুখুৰী আছে, সেই পুখুৰীটোৰ পাৰ হ'লে আমি পাই যাম গোপাল বজাৰ। আৰু এয়া পাই গ'লোঁ গোপাল বজাৰ। গোপাল বজাৰ এইখন বজাৰ আৰম্ভ হৈছে চাগে, পূৰা মানুহৰ ভিৰ ইয়াতো। কিন্তু এইখন বজাৰ চাগে নলবাৰী বজাৰতকৈ বেছি ডাঙৰ নহয়। এইখন হৈছে মাছৰ বজাৰ, গোপাল বজাৰত স্থিত। আৰু ইয়াৰ পৰা অলপ ছাগলীৰ তেল লৈ ল'লোঁ, ছাগলীৰ তেল বুলিয়ে কওঁ আমি, কিবা আপোনালোকে কিবা কয় নাজানো। তো এয়া লৈ ল'লোঁ আধা কেজিমান। তাৰপিছত আমি ভিতৰলৈ সোমাই যাম, বজাৰখনত কি কি আছে এয়া চাওঁ। এইখন হৈছে দৈনিক বজাৰ, বহুত ডাঙৰ বজাৰ, মাছৰে বজাৰ, পূৰা মাছ দেখিবলৈ পাইছে, অগণন মাছ, বহুত ডাঙৰ ডাঙৰ মাছ, ভেৰাইটি মাছ আছে। তো বহুত ডাঙৰ মাছৰে বজাৰচোন এইখন, বহুত ডাঙৰ, ভাল লাগিছে। আৰু চাবই আহিছোঁ, বজাৰ কৰিবলৈতো অহা নাই, চাবই আহিছোঁ, পূৰা বজাৰ চাইছোঁ, ভাল লাগিছে, পূৰা এনজয় কৰিছোঁ। আপোনালোকে বজাৰ চাব গৈছেনে নাই জনাবচোন। আৰু কোনে কোন নলবাৰীৰ মানুহে চাই আছে, এইবিলাক ঠাই চিনি পাই অলপ কমেণ্ট কৰি জনাব, ভাল লাগিব। আৰু কেনেকুৱা লাগিছে সেয়া জনাব লাগে আপোনালোকে, আচলতে যিহেতু নতুন আমি, তো আপোনালোকে জনাব লাগে, তো ভাল লাগে। তো যিমান পাৰোঁ সিমান আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ, পূৰা মাছে মাছ দেখিবলৈ পাইছোঁ আজি বজাৰত। তো এয়াই আছিল আজি উৰুকাৰ বজাৰ। এই সুকীয়া দিনটোত সুকীয়া এক্সপিৰিয়েঞ্চ লৈ ভাল লাগে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু লাইক কমেণ্ট সকলোবোৰ কৰিব। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে। ধন্যবাদ সকলোকে। থেংক ইউ অল, হেভ এ নাইচ ডে।